उदालगुरि धनश्री हाग्रा बेंखननि सिङाव थानाय माजबाट खोन्दोनि गोख्रों सिग्रोमनाय हाबाफारि आयेन बेरेखा अन्थाइ बाला आरो दंफां फालांगिनि हेंथायै फोसावदिंनायाव बे बाराव आयेन बेरेखा अन्थाइ बाला फालांगिरिफोरनि मोनसे गोदान आदबा सोराङाव फैदों। AI एप्स बाहायनानै नंखाय चालानजों बाला आरो अन्थाइनि फालांगि खालामनाया सोराङाव फैदों। हाग्रा बिफाना आयेन बेरेखा जावखांनाय आरो हाग्रा सम्पदखौ लुथिनायनि हेंथायै गोबाव समनिफ्राय नोजोर होबोदों। जाउनाव माजबाट हाग्रा बिफाननि मोनसे गोख्रों सिग्रोमनायाव माजबाट रङाफारि ओनसोलनिफ्राय AS 1767978 नम्बरनि अन्थाइ बजाय गंसे डाम्पार गारिखौ हमनो हायो। गारि सालायगिरिया अन्थाइनि चालानखौ जमा होदोंमोनब्लाबो हाग्रा बिफाननि बिबानगिरिफोरा सन्देह खालामनो हायो। जायनि जाउनाव माजबाट हाग्रा मावख'नि IC रेन्जार मिन्टु बर'आ चालानखौ गुवारै नायबिजिरो आरो रोखा खालामोदि बेखौ AI एप्स बाहायनानै नंखाय चालान बानायना थियारि खालामनाय जादों। मिथिनो मोननाय बायदिब्ला नंखाय चालाननि हेफाजाबजों डाम्पारा दलगाव फारसे थांगासिनो दंमोन। हाग्रा बिफाना डाम्पारखौ जब्द खालामनानै आरोबाव नायबिजिरनो थाखाय माजबाट हाग्रा मावख'आव लाबोनाय जायो। बे समावनो मोनसे सुलुंनि सायाव बिथा खालामनानै हाग्रा बिफाना आसाम अरुणाचल सीमानि सनितपुर आरो उदालगुरि जिल्लानि जंसनाव थानाय आलायस्रि गामिनि हाग्रा खाथियाव गोख्रों सिग्रोमो आरो बे सिग्रोमनाय समाव दंफां हानायाव बाहायनाय माखासे मेसिन हमनो हायो। लोगोसे गंसे हन्डा जेनेरेटर मेसिनफोराव बाहायनाय पेट्रल डिजेल आरो गुबुन गुबुन मुवाफोरखौ हमनो हायो बिफाना। इभिनिं टाइमाव आमार डेইলি रेगुलार आमार जेनेका आमी पेट्रलिंग जाऊँ সেই টাইমৰ পেট্ৰলিং টাইমৰ ৰাঙাপানী বুলি ঠাইত আমি এটা গাড়ী লগ পাওঁ, ডাম্পাৰ শিল ভৰ্তি ডাম্পাৰ আমি লগ পাওঁ। তাতে আমি যেতিয়া সোধা পোছা আৰম্ভ কৰোঁ গাড়ীৰ ড্ৰাইভাৰক, যেতিয়া তেখেতে আমাক এটা নিজৰ মোবাইলেদি চালান এটা দেখুৱায়। কিন্তু আমি এটা ডাউট হওঁ, মানে চালানৰ টাইমটো খেলি মেলি আছিলে। যেতিয়া আমি টাইমটো চেক কৰোঁ, মানে টাইমটো যেতিয়া ভালকৈ তদন্ত কৰি চাওঁ ড্ৰাইভাৰৰ মোবাইলৰ দ্বাৰা, তেতিয়া আমি গম পাওঁ কি চালানৰ যিটো টাইমিংটো অলৰেডি আপ হৈ গ'ল, অভাৰ হৈ গ'ল। তেতিয়া আমাৰ সন্দেহ এটা লাগি গ'ল। তেতিয়া আমি কেনেকৈ কি কৰিলোঁ, মোবাইলত আমাৰ এটা যিটো মানে এপছ QR কোডত মানে সার্চ কৰি আমি QR কোডৰ দ্বাৰা মানে যেতিয়া চালানৰ QR কোড এটা থাকে সেইটো আমি সার্চ কৰি চালোঁ যে সেইটো যোৱাকালিৰ তাৰিখ নহয়, সেইটো তাৰ আগদিনাখনৰ চালান। মানে সেইটো গম পালোঁ চালানৰ মানে টোটেলি ডুপ্লিকেট 2 নম্বৰ চালান। সেইটো মানে আমি সোধা পোছা কৰি যেতিয়া আমি মহলৰ নামটো দেখা পালোঁ, মহলদাৰক আমি ফোন কৰিলোঁ কি আপোনালোকে এনেকুৱা চালান ইস্যু কৰিব পাৰিছে নেকি, ইস্যু কৰা হৈছিল নেকি বুলি সোধোতে যেতিয়া মহলদাৰে ক'লে এইটোতো আমাৰ একেবাৰে যোৱা জানুৱাৰীৰ মাহতে ইস্যু কৰা এইটো চালানটো, সেইটো আজি কেনেকৈ ওলালে, উল্টা তেখেত মহলদাৰে আমাক প্ৰশ্ন কৰিলে। তেতিয়া আমাৰ সন্দেহ এটা লাগি গ'ল। এতিয়া ড্ৰাইভাৰক আমি যেতিয়া মানে কিবা কৰোঁ, সোধা পোছা কৰোঁ, তেতিয়া মানে তেখেতে বেলেগ এটা নাম ক'লে যে অমুকৰ পৰা মই লৈছোঁ, তেতিয়া চালান মোবাইলৰ পৰা চালে মানে মই গম পাই যাম বুলি ক'লে। তেতিয়া বস্তুটো এনেকুৱা হৈছে, মই আপোনালোকৰ দ্বাৰা মই এটা আমাৰ ডিপাৰ্টমেণ্টৰ যিমানখিনি আমাৰ মানে গাড়ী চেকিং কৰে, মই এটাই অনুৰোধ কৰোঁ, মানে প্লে ষ্টৰত যাই ফেলে QR কোড স্কেনাৰ সেইটো আপলোড আপোনালোকে চবে আপলোড কৰি ল'লে, ডাউনলোড কৰি ল'লে এটা চালান চেকিং কৰাৰ সময়ত এটা সুবিধা হ'ব। কাৰণ যেনেকুৱা মানে এতিয়া আমি ডিপাৰ্টমেণ্টে যেনেকুৱা ষ্ট্ৰিক কৰিছোঁ, গাড়ী মালিক কিছুমান সব গাড়ী মালিকে নকৰিবও পাৰে। যোৱাকালি মানে একদম ফাৰ্ষ্ট টাইম মানে গাড়ী চেক কৰি মানে আমি নিজকে মানে এটা মানে হতভংগ হৈছোঁ। তো মানে আচৰিত জনা কথা যে চালান জানুৱাৰী মাহত চালান কাটা চালানটো জুলাই মাহৰ 10 তাৰিখে লাগি মানে কেনেকৈ কি মানে কিবা কৰিছে। এই গাড়ী 2 নম্বৰ কিছুমান যিবিলাক মানে অবৈধভাৱে কিবা কৰি আছে, সেইবিলাক মানে সেনেকুৱা এপছটো ইউজ কৰিছে, যিবিলাক এপছক ভাবিছে ডিপাৰ্টমেণ্টে সেইবিলাকৰ ভিতৰলৈকে যাব নোৱাৰিব নিচিনা ভাবিছে নেকি তেখেতসকলে। কিন্তু আমি এজ পাৰ আমাৰ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ, ষ্টেট মিনিষ্টাৰ আৰু আমাৰ কাউন্সিলৰ EM ছাৰ আৰু আমাৰ ডিপাৰ্টমেণ্টৰ হেড আমাৰ CSD মেম যিবিলাক যেনেকুৱা আমাক ইনষ্ট্ৰাকশ্যন দিছে, DFO ছাৰবিলাকে যেনেকুৱা আমাক ইনষ্ট্ৰাকশ্যন দিছে, সেই হিচাপে আমি তন্নত চাই ফেলে সেনেকুৱা 2 নম্বৰী চলোৱাবিলাকক মানে আমি টোটেলি মানে বন্ধ কৰাত আমি চেষ্টা কৰিছোঁ। সেই হিচাপে যোৱাকালি ইভিনিং টাইমত আমি এই গাড়ীক মানে চাই ফেলে 2 নম্বৰী যিটো AIৰ তেখেতসকলে এপ সহায় লৈছে সেইটো আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু
ছেকেণ্ড টাইম আমি যেতিয়া মানে সেইবিলাক সেনেকুৱা গাড়ী মানে কিবা কৰোঁ সেইবিলাক মানে তন্নতন্নকৈ আমি এইখন গাড়ীটো যেনেকুৱা আমি ধৰিছোঁ ছেকেণ্ড টাইমবিলাকতো আমি সেনেকুৱাই চেক কৰিম, সেনেকুৱাই পাম আৰু সেনেকুৱাই মহলদাৰবিলাকৰ পৰা সহায় লৈ আমি 2 নম্বৰীবিলাক টোটেলি আমি বন্ধ কৰাত আমি এতিয়া ৰেডি হৈছোঁ তাৰমানে। হয় সেনেকুৱাই লাগে চাওক মানে যিমান যি হ'লেও যিটো যিবিলাক গাড়ীয়ে আমি জনা যেনেকুৱা গাড়ীবিলাকে যিটো নতুন নিয়ম নতুন কিবাবিলাক ইহঁতে হাতত লৈছে মানে ডিপাৰ্টমেণ্টক ফাঁকি দিয়াৰ কাৰণে গভৰ্ণমেণ্টক ৰেভিনিউৰ পৰা ফাঁকি দিয়াৰ কাৰণে যেনেকুৱা তেখেতসকলে কিবাবিলাকক সহায় লৈ আছে AIৰ সহায় লৈ আছে 2 নম্বৰী কিছুমান এপছবিলাকৰ পৰা সহায় লৈ আছে সেইবিলাক কিন্তু আমিও ইমান মানে সহজত তেখেতসকলক সফল হ'বলৈ নিদিওঁ আমিও মানে যেনেকুৱা তেখেতসকলে যি লাইনত গৈছে আমি সেই লাইনতে আমিও ষ্ট্ৰিক্টলি মানে চেকিংটো আমি আৰম্ভ কৰি দিছোঁ হয় মালটো এনে 6 চকা নিয়মতে আমি 8 CM থাকি বুলি জানো কিন্তু আমি প্ৰপাৰ মেজাৰমেণ্ট কৰাৰ ফলত গম পালোঁ তাতে 11 CMৰ ওচৰা-ওচৰি আছে CMৰ ক্ষেত্ৰত অভাৰলোড আনিছে সেইটো মানে এটা বৃহৎ মানে আমাৰ সফল হোৱা বুলি মই নিজকে ভাবোঁ হয় আমি আজি আমাৰ ডিপাৰ্টমেণ্টত আমাৰ BTC কাউন্সিলৰ CSD মেম আমাৰ ডিপাৰ্টমেণ্টৰ CSD মেমৰ এজ পাৰ আমাৰ তেখেতৰ ইনষ্ট্ৰাকশ্যন মতে আমি ৰিজাৰ্ভ নিজৰ আমাৰ ৰেঞ্জৰ ছাপ'জ মোৰ মাজবাট ৰেঞ্জৰ আণ্ডাৰত মানে যিবিলাক আমাৰ ৰিজাৰ্ভৰ এৰিয়া সেই এৰিয়াবোৰ মনিটৰিঙৰ কাৰণে তেখেতৰ ইনষ্ট্ৰাকশ্যন মতে আমি ৰৌতা ৰিজাৰ্ভ আমাৰ শোণিতপুৰ ওদালগুৰি সীমামূৰীয়া অঞ্চলত আমি যাই আছিলোঁ তেতিয়া যাই থাকোঁতে যেতিয়া আমি মৰ্ণিং টাইমত যাওঁ আমাৰ গোপন মানে আমাৰ যিটো মানে আমাৰ চ'ৰ্চ যিবিলাক আমাক ডিপাৰ্টমেণ্টক ভাল পায় ফৰেষ্টক যিবিলাক মানে আমাক ভাল পায় তেখেতসকলৰ মানে যিটো মানে ইনফৰমেশ্যন সেই ইনফৰমেশ্যন কালেক্ট কৰি আমি সেই জেগালৈ গৈছিলোঁ আৰু তেখেতসকলে যি জেগাত আমাক মানে যাবলৈ দিছিলে সেই জেগাত যাই আমি মানে আচৰিত পাইছোঁ আমাৰ শোণিতপুৰ আৰু ওদালগুৰি BTC সীমাৰ গাঁও মানে ফৰেষ্ট ভিলেজ যিটো গাঁওটো মানে আলাইশ্ৰী নে কিবা এটা গাঁও এই গাঁৱৰ মানে একেবাৰে অৰুণাচল অসম সীমা মানে একদম মানে কিবা পাহাৰ অঞ্চলৰ কিনাৰৰ গাঁও তাতে মানে নদী কিনাৰ চাংবান্দা বুলি নৈ আছে তাৰ কিনাৰতে একেবাৰে মানে নতুন মানে কাঠফালা অবৈধভাৱে মিল এটা মানে কিবা কৰিছিলে তাতে মিল বহাই লৈছিলে সেইটো আমি আজি যাই ফালে উঠাই অনা হৈছে আৰু তাতে বহুতখিনি আমাৰ বস্তু আমি পাইছোঁ য'ত গছ কাটা মেচিন হণ্ডা মেচিন 3খন পাইছোঁ আৰু এনেকুৱাই মানে তেলৰ গিলান আছে কিছুমান মানে যিবিলাক মানে আমাৰ হুণ্ডা জেনেৰেটৰো পাইছোঁ আৰু এনেকুৱাই মানে ষ্টক তেল পেট্ৰল যিটো মেচিনবিলাকত ইউজ কৰে এই তেল সেইবিলাক মানে পাবলৈ সক্ষম হৈছোঁ